সকল স্বাগতম জনাইছোঁ অল ইনফো ধ্ৰুৱ চেনেলটোলৈ। আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটি মানে এডমিট কাৰ্ড ৰিলিজ কৰিছে কম্বাইন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন, যিটো CEE 2022 কাৰণে বিটেক প্ৰগ্ৰেম ইঞ্জিনিয়াৰিং কলেজৰ আছামৰ কাৰণে, ঠিক আছে। আৰু যিটো 31 জুলাই 2022 হ'ব এক্সামটো। এতিয়া চাব টাইপ অফ এক্সামটো এণ্ট্ৰেঞ্চ এক্সামেই হয় এইটো, আৰু ষ্টেট লেভেল এক্সাম হয়, আৰু বেচেলৰ অফ টেকন'লজি এইটো কোৰ্চটো। আৰু ডেট অফ এক্সামটো মই অলৰেডি কৈ দিছোঁ 31 জুলাই 2022। এতিয়া ইয়াৰ ডিউৰেশ্যনটো হ'ব 3 ঘণ্টা, আৰু নম্বৰ অফ কুৱেশ্যন থাকিব 120টা। 18 জুলাইৰ পৰা এডমিট কাৰ্ড ৰিলিজ হৈছে, আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰ যিখিনি চিডিউল টাইমটো, পৰীক্ষাৰ সময়টো কেতিয়া হ'ব, 11টা বজাৰ পৰা 2টা বজালৈকে পৰীক্ষাৰ সময়। আৰু তলত এক্সামৰ যিবিলাক চিটি ক'ত হ'ব সেইটো দিয়া আছে: গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, বঙাইগাঁও, নলবাৰী, লখিমপুৰ, তেজপুৰ আৰু নগাঁও। আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিলে গমেই পাই যাব। আৰু ইয়াতে চাব 3 ঘণ্টাৰ যিটো পৰীক্ষা, তাত কি থাকিব: 4 মাৰ্ক উইল বি এৱাৰ্ডেড এভৰি ৰাইট এনচাৰ। প্ৰত্যেকটোৰ শুদ্ধ এনচাৰ দিওঁতে 4 নম্বৰ দিয়া হ'ব বুলি কৈছে। আৰু যদি ৰং এনচাৰ কৰা হয় তেনেহ'লে 1 নম্বৰ এটা কাটিব বুলি কোৱা হৈছে। মেথমেটিক্স 40 কুৱেশ্যন, ফিজিক্সৰ 40 কুৱেশ্যন আৰু কেমেষ্ট্ৰি 40 কুৱেশ্যন থাকিব। আৰু এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে চিম্পলি সেই ৱেব লিংক মই দিয়া তলত দি দিম। ৱেব লিংকত আপোনালোকে গৈ এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড মাৰি নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। এইটো আছিলে ভিডিঅ'টো, এটা সৰু ভিডিঅ'। CEE এডমিট কাৰ্ড মুকলি হৈছে, আৰু কেনেকৈ আপোনালোকে ডাউনলোড কৰিব, কি কৰিব, গোটেইখিনি এক্সামৰ ডেটটো কেতিয়া আছিলে আৰু টাইমটো কিমান সময় টাইম আৰু কি কুৱেশ্যন আহিব, এইখিনি বস্তুটো ইয়াতে মই কভাৰ আপ কৰিলোঁ। তো যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো মই চাকৰিৰ খবৰ, এডমিট কাৰ্ডৰ খবৰ, ৰিজাল্টৰ খবৰ সকলো মই এই চেনেলটোলৈ লৈ আনো। ধন্যবাদ। জয় আই অসম।